নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আৰু আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু আমাৰো বৰ্তমান ভালেই। আৰু এয়া চাওকচোন এইকেইযোৰ কাপোৰ হৈছে স্কিন পেইণ্টিঙৰ আৰু আগতে মই স্কিন পেইণ্টিঙৰ কাপোৰ কৰিছিলোঁ বুলি কৈছোঁ আৰু দেখুৱাইছিলোঁ। এইবাৰ আকৌ 4যোৰ কৰিলোঁ, তাৰে আপোনালোকক এতিয়া আজি দেখুৱাব লৈছোঁ কি কৰিলোঁ। এতিয়া লাহেকৈ ফেব্ৰুৱাৰী মাহ গ'লে আকৌ গৰমৰ ছিজন আহিব। এই কটনৰ কাপোৰবিলাক পিন্ধিবলৈ খুবেই ভাল আৰু এইখিনি হৈছে কটন হয়, একেবাৰে পিয়'ৰ কটন। আৰু কিখিনি ডিজাইন কৰিলোঁ চাওঁ আহকচোন। মই প্ৰথমে পিংক কালাৰযোৰে দেখুৱাই লৈছোঁ। এযোৰ খুব ধুনীয়া এটা গুলপীয়া কোমল গুলপীয়া ৰং আৰু ইয়াত নীলা ৰঙৰ ফুল কৰা আছে, কিন্তু দেখিবলৈ অলপ ক'লা নিচিনা লাগিছে, ক'লা ৰঙৰ যেন লাগিছে, কিন্তু কেমেৰাতহে লাগিছে। এনেই চালে নীলা ৰংটো ধৰিব পাৰি বাৰু। আৰু এইখন হৈছে চাদৰখন। চাদৰখনৰ আঁচলটো এনেকুৱা, মাজত গোটেই চাদৰখনত মাজে মাজে কৰা আছে। আৰু এইযোৰ গৰমত পিন্ধিবৰ কাৰণে ইমানেই বেষ্ট হ'ব নহয়। যিসকল চাকৰিয়াল সদায় ওলাই যাবলগীয়া হয় বা যিসকলে ল'ৰা ছোৱালী স্কুললৈ লৈ যাবলগীয়া হয় মাকবিলাকে, তেওঁলোকৰ কাৰণে এইযোৰ খুব সুন্দৰ গৰমৰ কাৰণে এযোৰ কাপোৰ। আপোনালোকে এনেকুৱা কাপোৰ ল'ব পাৰিব। তিতাবৰৰ ওচৰৰ কোনোবাই যদি চাইছে তেতিয়াহ'লে হোৱাটছআপ নাম্বাৰত কল কৰিব পাৰিব আৰু কেনেকুৱা ৰঙৰ লাগে সেই পচন্দ অনুসৰি ল'ব পাৰিব। বোলে ৰঙা লাগে, এইযোৰ হৈছে ৰঙা। এইযোৰত কিন্তু মাজত ফুল নাই, অকল আঁচলটোত আছে আৰু পাৰিটো এইদৰে কৰা আছে। এইযোৰ যিটো ৰঙা দেখিছে ইয়াতকৈ কিন্তু কাৰা অলপ ডাঠ, মানে কাৰা ৰঙৰ ৰঙাটো হয়। বৰ ইয়াত যিমান ভিডিঅ'টোত যিটো ৰং দেখিছে সেইটো নহয়, এই ফটোত যে আছে চুকত ৰংটো, মই ফটোখন এড কৰি দিছোঁ, সেইটো ৰং হয়। আৰু এইযোৰ হৈছে মেহেন্দি ৰঙৰ। যিসকলে পাতল ৰং ভাল পায় তেওঁলোকে এইযোৰ পিন্ধিব পাৰিব। চিলভাৰ কালাৰ ফুল কৰা আছে। কিছুমান ৰং মোবাইলত অলপ বেলেগ লাগে আৰু কিছুমান একেই থাকে। এইযোৰ কিন্তু যি ধৰণে দেখিছে সেইটোৱে ৰং হয়। আৰু চাদৰখনত গোটেই চাদৰখনতে ফুল কৰা আছে আৰু আঁচলত দুটা লাইন আছে। আৰু এইযোৰ চাওকচোন, ইমান মৰম লগা কালাৰ নহয়, এইটো ভাতৰ ৰঙৰ। এইটো কিন্তু কেমেৰাত একেই উঠিছে, মানে ভিডিঅ' কৰোঁতে একদম একেটা ৰঙেই উঠিছে। কিছুমান মই কৈছোঁৱেই বেলেগ হয়, ৰঙা ৰংটো অলপ বেলেগ হৈছিল আৰু এইটো কিন্তু একেই। যিটো ৰং এনেও দেখে আৰু কেমেৰাটো একেই দেখা পোৱা গৈছে। এইটো মোৰ খুব পচন্দৰ এটা কালাৰ হৈছে, কিন্তু নিজলৈ বাৰু কৰা হোৱা নাই। এইটো চাওক, মেখেলাখনত দুটা লাইনে দি আছে যিহেতু পখিলাজনী ডাঙৰ ডাঙৰকৈ, আৰু এইটো ৰঙা ফুল কৰা আছে। ভাতৰ ৰঙৰ এযোৰ ইমানেই ধুনীয়া ৰং। আৰু গৰম দিনত এইযোৰ পিন্ধি যাবচোন বাৰু, নিজকে শান্ত শান্ত লাগিব, নহয়নে বাৰু? আৰু আপোনালোকৰ কোনযোৰ কাপোৰ, মানে কোনটো ৰং ভাল লাগিছে বা কোনটো ডিজাইন ভাল লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি কাপোৰকেইযোৰ ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিব। আৰু যিসকলে নতুন তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইখন হৈছে চাদৰখন। চাদৰখনৰ আঁচলত দুটা লাইনে আছে আৰু দাঁতিটো এনেকুৱা, আৰু মাজত আছে গোটেই চাদৰখনতে কৰা আছে, পখিলা দিয়া আছে। চাওক, ইমান ধুনীয়া কালাৰ। আপুনি গৰমত পিন্ধিবচোন, ইমান নিজকে শান্ত শান্ত লাগিব। গতিকে গৰমৰ বাবে ৰেডি হ'ব হৈ গ'ল। এইটো বহাগ মানৰ পৰাই এইযোৰ পিন্ধিবৰ কাৰণে খুব ভাল হ'ব। ফেব্ৰুৱাৰী মাহটোহে আছে আৰু তাৰপিছত গৰম আহিবই। এইযোৰ চাওক, ইমান ধুনীয়া কালাৰ, কোমল ৰং। এইটো ভাতৰ ৰং হ'ব। এইটো কেমেৰাত যেনেকুৱা দেখিছে একদম তেনেকুৱা কালাৰেই এইটো। আৰু শেষত মই কাপোৰযোৰ লগাই চাইছোঁ। এইযোৰো মোৰ খুব একেবাৰে ধুনীয়া, মানে পচন্দৰ ৰং হয়, সেইকাৰণে গাত লগাই চাইছোঁ। আৰু পিন্ধিবলৈ সঁচাকৈ গৰম দিনত ইমানেই ভাল হ'ব নহয়। আৰু মই কিন্তু এগালমান গৰম কাপোৰ পিন্ধি আছোঁ, সেইকাৰণে অলপ দেখিবলৈ বেয়া লাগিব, কিন্তু মই আপোনালোকক দেখুৱাইছোঁ আৰু ৰংটো গোটেই চাদৰ মেখেলাযোৰ পিন্ধিলে কেনেকুৱা লাগিব। ভিডিঅ'টো ইয়াতে সামৰিছোঁ। কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব দেই।